বেয়া কথা হ'ল খুৰীজি এনেকৈ ৰাজহুৱা পুখুৰীটো নষ্ট কৰিব নাপায় নহয় নাপায় বাবা ঐ ঐ এই কৰবাৰ যাই কই কিন্তু একো নজনাকৈ টেক টেকাই নাথাকিবি ঝোলো যাবি তেনেকাও যাবি নিজে সভাপতি ঘৰৰ মানুহৰ বেয়া কাম নকৰিবা আৰু তাকে তোমাক এতিয়া মোকে ফোন কৰিছা ঐ ঐ তই এনে কি ভালো এনেকুৱা পৰা পকৰি পকৰি ঘূৰি 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 এই আঠটা লগাল এই কাঠটা লগাল নি ঘৰ কথা খুৰীজি খং উঠিলে কিন্তু মই গুৰুক উঠাই গুৰাবালো মই কি কৰিব পাৰো চাহোৱা কিবা কৰিলে মোক খৰচি নোহোৱা কৰি মাকে কৈ থলো বাপৰ মৰি দিয়ে এতিয়া গুচিয়া ঐ কি খাৰাপ পেলাব একোৱে গম নাপাবি পলাইছ এইফালে পলাই হাৰিব খুজিছ তোক এইবাৰ খুদাই এৰা নহব কি হৈছিল কোনে অপপ্ৰচাৰ কৰিলে যে মই মৰিলো বুলি তুমি নেকান্দিবা বাপুৰা তুমি নেকান্দিবা এই ৰাইজৰ সেৱা কৰিবলৈ মই জীয়াই আছো মই জীয়াই থাকোঁতে কোনে আকৌ পুখুৰীত অপকৰ্ম কৰি পানী দূষিত কৰিছে ইয়াৰ কিন্তু গুৰুত্বৰ শাস্তি হ'ব লাগিব তই হ'ব নাই পুখুৰীৰ পানী দূষিত কৰি পলাব খুজিছিলি যোৱাবাৰ গামোচাখন ধুই পুখুৰীত 5 টকা জৰিমনা ভৰিছিলি নহয় পাহৰিলি এইবাৰ কিন্তু তোক ঘূৰাই দেৰিম পুখুৰী পিন্ধা কাপোৰ ধুই আমি পানী বেয়া কৰা নাই তেতিয়াহ'লে তাই গা ধুইছিলি হ'বলা দুগুণ দণ্ড হ'ব দুগুণ দণ্ড হ'ব লগতে গাঁৱৰ মানুহৰ শান্তি ভংগ কৰাৰ অপৰাধো তোৰ লগতে থাকিব ওচৰতে পাই আকৌ সেই মোকে ঘৰে নাথাকিবা মই একো কৰা নাই গা নেলেখি দেখিছো এইটো ধেমালি কথা নহয় আজি আপোনাৰ ঘৰৰ মানুহে এই পুখুৰীত নামি কাপোৰ ধুলে আৰু তাতে কোনো মোকে মাৰি হেৰি আহিছে এইবোৰ বেয়া একেবাৰে বেয়া কথা এনে কাম কৰোতাজনৰ গুৰু শাস্তি হ'ব লাগে Oi,
পৰিস্থিতিয়ে কিন্তু গুৰুত্ব ৰূপ ল'ব পাৰে। এৰে দিব তেওঁতো পুখুৰীত নামি গা ধুবও পাৰে। এই কাৰণে আইন জানিব লাগে, বুজিছ? আইন জানিব লাগে। সেইটো আইনমতে চাবলৈ গ'লে তেওঁতো দোষী নহবও পাৰে। কাৰণ এই চাইনবোৰ্ডখনতে লিখা আছে ইয়াক গা ধুলে নাইবা কাপোৰ ধুলে আইনমতে জগৰীয়া হ'ব। তেওঁ পুখুৰীত নামি কাপোৰ ধৰিছিল, গতিকে তেওঁ দোষী। সেইটো হ'ব। তই আইনৰ আচল ধাৰাটো বুজাই নাই। সেইটো চুৰি বাৰী কৰি 2 শ্ৰেণী বা স্কুলত পঢ়া ল'ৰাই তই আইনৰ কথা কি বুজিবি? বুজিবলৈ কি বাকী আছে দাইজি? পুখুৰীত নামি কাপোৰ ধোৱা সাক্ষী বান্ধি আছে। জন জন পটপট কথা। তেওঁ পুখুৰীত নামি গা ধোৱা নাই। তোমাৰ দেখাত ভুল হ'ল এইটোৱে যে তেওঁ পুখুৰীত নামি কাপোৰ ধোৱা নাই নহয়। তেওঁ সেই দলঙৰ ওপৰত উঠিহে কাপোৰ ধুইছিল। এইফালৰ পৰা চাবলৈ গ'লে তেওঁ কিন্তু সম্পূৰ্ণ নিৰ্দোষী। তেওঁ কোনো আইন ভংগ কৰাই নাই। সমাজত কিবা অপকৰ্ম হলে তাক লুকুৱাই ৰাখিবলৈ চেষ্টা নকৰি সংশোধন কৰিব লাগে। মনে মনে থাকো তই বৰ বৰ লেকচাৰ দিবলৈ আহ প্ৰতিটো কথাতে। সকলো কথাতে বৰ বৰ লেকচাৰ দিলে নচলিব নহয়। সকলো কথাতে নহতি কেৱল পলিটিক্স কৰিবলৈ জানো, লেকচাৰ মাৰিবলৈ জানো। জানিছো নহয় তোমালোকৰ পাছত ৰাজনৈতিক শক্তি সত্যান্ত দেখিছো মতা মাইকী আটাই বুলি প্ৰতিক্ৰিয়াশীল শক্তি দালাল হৈ পৰিছে। ঘৰৰ খেতি বাতিত মন দিয়াহে। এতিয়া সেই গৰু হাল মেলি থৈ আহিছোহে, দুপৰীয়ালৈকে হাল বালেহে মতা গৰু নমৰিব নেকি? আৰু খেতি কৰা, আৰু খেতি কৰা। তোমালোকে জাপানী পদ্ধতিৰে খেতি কৰা, বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰা, তোমালোকে সমবায়িক পদ্ধতিৰে খেতি কৰা। তেতিয়াহে দেশে প্ৰগতিৰ পথ ল'ব, দেশ উন্নতিৰ পথত আগুৱাই যাব। আৰু তোমালোকেও দুবেলা দুসাঁজি ভালকৈ খাবলৈ পাবা। এনেদৰে সাধাৰণ কথাবোৰতে লাগি ৰাইজৰ মাজত অশান্তি বিয়পাই বিভেদ সৃষ্টি কৰিলে তোমালোক কিন্তু আটাইকে মই ভাতে কঠিয়াম। এতিয়া মানে ভাতেকান গৈ আমিহে ওলাবগে লাগিব। ইয়াকে বোলে হাতী চোৰে আগে আগে যায়, বেৰকেটা চোৰকে ধৰি কি যায়। আমাক ধৰিলে নেকি? সমাজৰ মইতো ভাবোতে কোৱা নাছিলো কথা কিবা হ'বগে বুলি। নৰিবি নহয়। এই কাৰণে আইন কানুন অকণমান জানিব লাগে। সকলো কথাতে এনেদৰে উস্তাদি মাৰি বৰ বৰ লেকচাৰ দিব নালাগে নহয়। বাৰু আমাৰ কাৰণে সকলো, কিন্তু আপোনালোককো উদাই হৈ যাব নিদিওঁ। এবাৰ নাই ব'লা থানালৈ যাওঁ। থানালৈ কিয় যাব লাগে? যাব লাগে এই কাৰণেই যে আপোনাৰ পৰিবাৰে এই পুখুৰীত জাপ দি আপোন খালি যাবলৈ বিচাৰিছিল। তাক হ'বলৈ আপুনি নজনাকৈ থাকিল। জনাবলৈ যাওঁতে যদি আকৌ চুভাৰ কৰি তুলিছে লগাবত ভৰাই খেতি বাতি ল'ৰা দামনি সমুদংশে যাব। আৰু ভয় নকৰিবা হে ৰাজি, মই আছো। দেখিম নহয়, মই যে সিহঁতক নেদেখিম। মইনো ক'ত পঢ়ি আছো হে? লাহে লাহে মোৰ
খংটো উঠি আহিছে আমি আমাৰ ভয় কৰা ভকত বুলি ভাবিছে আপুনি ইয়াতে হ'বলৈ ওলোৱা মানুহৰ কি শাস্তি কি জৰিমনা তাক আমি ভালদৰে জানো আৰু নিজে সভাপতি হৈ নীতি নিয়ম বান্ধি তাক অমান্য কৰিলে কি কৰিব লাগে আমি ভালদৰে জনা আছে বলা ৰাইজী বলা ৰচোন দিল বাৰু তোৰ ক্ষমাৰ ভ্ৰমণটো অলপ বেছি সাধাৰণ কথাটোতে লাগি তই ইমান খং কৰিব লাগেনে কিন্তু ভয় লাগে আকৌ সেই কৰবাত কিবা এখন হয় বুলিহে তাতে পুলিচ দেখিলে মোৰ গাত কিবা কপনি এটা উঠে সেইকাৰণে কৈছো ক'ব পাৰিবি ব'লা হে গাইটি হেৰি কৰিলে দিগদাৰ হ'ব ব'লা বুজিছো চাৰিওফালে কেৱল প্ৰতিক্ৰিয়াশীল শক্তি দালাল সৃষ্টি হৈছে মোক সভাপতি পদৰ পৰা আঁতৰ কৰিবৰ কাৰণে আজি বিদেশী শক্তিও উঠি পৰি লাগিছে হেপাই তিতাৰ তলে তলে বিদেশী শক্তিয়ে ঘাটি পাতিছে চাওকচোন বাৰু মানুহ যদি দলঙৰ পৰা পিছলি পুখুৰীৰ পানীত পৰিছিলহে মাত্ৰ তাকে এই কুচক্ৰান্তকাৰী দালালহঁতে আত্মহত্যা কৰিবলৈ গ'ল বুলি পুলিচত গোচৰ দিবলৈ যায় মই পিছলিহে পুখুৰীত পৰিছিলো আপোন ফাটি হৈ মৰিবলৈ আমাৰ ইমানো দৌৰি অহা নাই এই ভেটিক কালাও বজিবলৈ ধৰা বুলি হয়তো মোৰ অৱৰ্তমানত তুমি এই পঞ্চায়তৰ সভাপতিৰ পদো অলংকৃত কৰিব লাগিব তুমি বঁটা বিতৰণী সভাত অংশগ্ৰহণ কৰিব লাগিব আৰু মোৰ লগত তুমি দেখে দেখে ভ্ৰমণ কৰিব লাগিব অভাৱালিখন চোৱাচোন মুখতে ধানটো মুখতে পতানটো আৰু সহ্য কৰা নহব ৰাইজ আজি লাগিছে ৰাইজে হাতে হাতে দাগ উঠাই লৈ আহিছে প্ৰতিক্ৰিয়াশীল শক্তি ধ্বংস কৰিবৰ কাৰণে মই শ্বহীদ আজি মই আপোনালোকৰ সন্মুখৰ পৰা নেতৃত্ব দিম আহক ৰাইজ আহক প্ৰয়োজন হলে মই আমাৰ নন্দখন কৰিম আহক ৰাইজ প্ৰয়োজন হলে মই পদযাত্ৰা কৰিম আমি আছো গৈ আছো
মই ফুলৰ মালা পিন্ধিছিলো সেই ডিঙিত আজি মই এই গৰুৰ পঘা পিন্ধিব লগা Bye.